নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক বনাবলৈ শিকাম একেবাৰে সহজতে পাঞ্জাবী লচ্ছি কেনেকৈ বনাব তাৰ বিষয়ে। আৰু বন্ধুসকল, আপোনালোকে লচ্ছি খাইছেনে নাই মই একেবাৰে নাজানো, কিন্তু এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকে একেবাৰে সহজতে ঘৰতে পাঞ্জাবী লচ্ছি বনাই খাব পাৰিব। তেনেহ'লে আহক বন্ধুসকল, ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। বন্ধুসকল, লচ্ছি বনাবলৈ অলপ দৈ মই মিক্সাৰ জাৰত লৈ লৈছোঁ। তাৰপিছত বন্ধুসকল, তাত এটা ইলাইচি দি দিছোঁ। ইলাইচি পাউডাৰো দিব পাৰে, পাউডাৰ নাই কাৰণে গোটা ইলাইচিয়ে দি দিছোঁ। একো নহয়, ছেম হ'ব। আৰু তাৰপিছত 2 চামুচ চেনি দি দিছোঁ। আৰু বন্ধুসকল, তাৰপিছত গোটেইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত মিক্স কৰি ল'ম। আৰু এয়া চাওক বন্ধুসকল, আমাৰ পাঞ্জাবী লচ্ছি খাবলৈ ৰেডি হৈ গ'ল। তেনেহ'লে বন্ধুসকল, আপুনিও এই গৰমত এনেকৈ বনাই খাই চাব, বহুত টেষ্টি হয় এই পাঞ্জাবী লচ্ছি। তেনেহ'লে বন্ধুসকল, আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। বহুত বহুত ধন্যবাদ।